নমস্কাৰ বন্ধুসকল, পৃথিৱীৰ চুকে কোণে চাই আজি মই আপোনালোকলৈ বিচাৰি আনিছোঁ আমাৰ পৃথিৱীৰ ভিতৰতে 5খন অদ্ভুত আৰু বিপদজনক দ্বীপ। গতিকে গোটেইকেইখন দ্বীপৰ বিষয়ে যদি আপোনাৰ জানিবলৈ মন আছে তেনেহ'লে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। ভিডিঅ'টোলৈ আগবঢ়াৰ আগে আগে যদি আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো বজাই দি যাব। আপোনালোকে চাই আছে জ্ঞান বিজ্ঞান। নম্বৰ 5 নৰ্থ চেণ্টিনেল আইলেণ্ড। এই দ্বীপটো ভাৰতবৰ্ষত অৱস্থিত। এই দ্বীপটোত জীৱ-জন্তুৰ পৰা বিপদ নাই যদিও ইয়াত ৭,০০০ বছৰ আগৰে পৰা আদিবাসী বাস কৰে, যিসকলৰ আমাৰ এই দুনিয়াৰ লগত অলপো সম্পৰ্ক নাই। কোৱা হয় যে এই দ্বীপটোত থকা আদিমানৱবোৰ বহুত আক্ৰমক হয়। ইয়ালৈ আজিলৈকে যিসকল লোকে গৈছে কোনেও ইহঁতৰ আক্ৰমণৰ পৰা বাচি আহিব পৰা নাই। এই আদিবাসীবোৰৰ আৰু এটা ভয়ংকৰ কথা আছে। এই মহাদ্বীপটোৰ ওপৰেদি অহা এৰোপ্লেন হেলিকপ্টাৰবোৰক তলৰ পৰা ধনুশৰেৰে আক্ৰমণ কৰে। কিছুমানে কয় যে এই আদিবাসীবোৰে মানুহক মাৰি খায়ও, সেইকাৰণে চৰকাৰে ইয়াত নো এণ্ট্ৰি মাৰি থৈ দিছে। নম্বৰ 4 হাৰ্ট আইলেণ্ড। অষ্ট্ৰেলিয়াত অৱস্থিত এইখন আইলেণ্ড বহুত বিপদজনক হয়। এই দ্বীপটোত এটা জ্বালামুখী আছে। এই জ্বালামুখীটোত বেছিভাগ সময় লাভা আৰু বিষাক্ত গেছ ওলাই থাকে। যদি আপুনি ইয়ালৈ যায় এই লাভা আৰু বেয়া গেছবোৰৰ পৰা বাচে যদিও কিন্তু ইয়াৰ প্ৰচুৰ ঠাণ্ডাৰ বাবে আপুনি নিশ্চয় সিপুৰি লৈ যাব। এই দ্বীপটোৰ এলেকাত কোনেও বাস নকৰে, কেৱল কিছু পৰিমাণত পেঙ্গুইনহে দেখা পোৱা যায়। নম্বৰ 3 স্নেক আইলেণ্ড। ব্ৰাজিলত অৱস্থিত এইটো দ্বীপ বহুত বিপদজনক দ্বীপ হয়। আপোনালোকে দ্বীপটোৰ নামটো শুনিয়ে ইয়াৰ বিপদটোৰ বিষয়ে নিশ্চয় অনুমান লগাব পাৰিছে। এই দ্বীপটোক সাপৰ দ্বীপ নাম দিয়াতকৈ মৃত্যুৰ দ্বীপ নাম দিলেও ভুল নহ'লেহেঁতেন, কাৰণ ইয়াত আপুনি লাখক লাখে সাপ দেখিবলৈ পাব। লগতে প্ৰতি দুখোজে সাপৰ লগত সংঘৰ্ষও হ'ব। এই দ্বীপটোক গল্ডেন ভাইপাৰৰ ঘৰ বুলিও কোৱা হয়। গল্ডেন ভাইপাৰ কিমান বিষাক্ত সাপ আপোনালোকক কোৱাৰ প্ৰয়োজন নাইয়ে, আপোনালোকে জানেই। এবাৰ এই দ্বীপটোত চৰকাৰে এটা ওখ লাইট হাউচ বনাই তাত এজন মানুহো ৰাখিছিল, যাতে এই দ্বীপটোৰ কাষেৰে যোৱা মানুহক এই দ্বীপটোৰ ফালে আহিব মানা কৰিব পাৰে। কিন্তু এই লাইট হাউচটোত থকা গাৰ্ডজনক কিছুদিনৰ ভিতৰতে সাপে কুটি মাৰি পেলায়। এতিয়া কেৱল তাত ঠায়ে ঠায়ে ডেঞ্জাৰৰ পোষ্টাৰহে লগোৱা আছে আৰু লাইট হাউচটোও বন্ধ হৈ পৰি আছে। নম্বৰ 2 ৰামৰি আইলেণ্ড। এই দ্বীপটো ম্যানমাৰত অৱস্থিত। যদিও এই দ্বীপটো সৰু কিন্তু ইয়াত ডাঙৰ বিপদ লুকাই আছে। ইয়াত চাৰিওফালে ডাঙৰ ডাঙৰ ঘৰিয়ালেৰে ভৰি আছে। সাধাৰণতে এই দ্বীপটোত নো এণ্ট্ৰি লগোৱা আছে যদিও কিছুমান সাহসী মানুহে ইয়াৰ এডভেঞ্চাৰৰ মজা ল'বলৈ যায়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত 500টা জাপানী সৈনিকে ব্ৰিটিছ সেনাৰ পৰা বাচিবলৈ এই ঘৰিয়ালৰ দ্বীপটোত সোমাই গৈছিল, যাৰ পৰিণাম বহুত ভয়ংকৰ হ'ল। 500টা সৈনিকৰ ভিতৰত মাত্ৰ 15টা সৈনিককহে জাপানী ৰেস্কিউ টিমে বচাব পাৰিছিল আৰু বাকীকেইটা সৈনিকক ইয়াৰ ঘৰিয়ালবোৰে নিজৰ আহাৰ বনাইছিল। এই ঘটনাটো গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট হৈছিল, কাৰণ জীৱ-জন্তুৰ আক্ৰমণত একেলগে ইমান মানুহ আজিলৈকে মৰাই নাই। ইয়াৰ পৰা আপুনি নিশ্চয় বুজিলে যে এই ঘৰিয়ালে ৰাজত্ব কৰা দ্বীপটো কিমান ভয়ংকৰ। নম্বৰ 1 ৰিউনিয়ন আইলেণ্ড। এই দ্বীপটো আফ্ৰিকাত অৱস্থিত। এই দ্বীপখন প্ৰায় 40 মাইল দীঘল হয়। এতিয়া ইয়াৰ বিপদটোৰ বিষয়ে শুনক। ইয়াত অধিক পৰিমাণৰ শাৰ্ক পোৱা যায়। যদি আপুনি ইয়ালৈ যায় তেনেহ'লে আপোনাক ইয়াৰ শাৰ্কবোৰে বাচি আহিব নিদিয়ে, সেইকাৰণে ইয়াতো নো এণ্ট্ৰি মৰা আছে। আশা কৰোঁ যাতে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। গতিকে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনাৰ কোনটো দ্বীপ সকলোতকৈ ভাল লাগিল কমেণ্ট বক্সত জনাব। ধন্যবাদ।